নমস্কাৰ সকলোৱে বিহুলৈ শুভেচ্ছা। আমি আৰু বিহু বুলি সময় নাই, ভিডিঅ' এটা দিবলৈ সময় পোৱা নাই। চ' আপোনালোকৰ কেনেকৈ বিহু গ'ল জনাব। চ' আজি ভাবিলোঁ এটা সৰু আপডেট এটা দি যাওঁ। 7 তাৰিখে হেয়াৰিং আছে হাইকোৰ্টত। যদি কেছটো আমাৰ ফেভাৰত যায় তেতিয়া জানিবা গোটেই খেলেই উল্টা পুল্টা হৈ যাব। সম্পূৰ্ণ ৰিটেন এটা প্ৰচেছ খেলি মেলি হৈ যাব। তেতিয়া চাগে আমাতকৈ আৰু সুখী মানুহ কোনোৱে নাথাকিব। চ' আশা কৰিম মানে পজিটিভ নেগেটিভ ভাবিবলৈ কোনো কথাই নাই। মোৰ মতেতো নেগেটিভ কোনো কথাই নাই, কাৰণ আমাৰ ৰাইটছ আছে, কিছুমান আমাৰ পইণ্টছ আছে। গোটেই পইণ্টছখিনি আমি চালি জোকাই চালে আমাৰ ফেভাৰত আছে। চ' ইমান ভয় কৰিবলগীয়া নাই। তথাপিও হাইকোৰ্টৰ ডিচিশ্যন চবৰে কথাখিনি চালি জোকাই চোৱাৰ পিছত যিটো সিদ্ধান্ত ওলায়, চ' ইয়াৰ ভিতৰত কিছুমান কথা থাকিব পাৰে, সেইটো এতিয়া তাতহে ওলাব, কোৰ্টতহে ওলাব। চ' তথাপিও আমি আশা এৰি নিদিম। কথা হ'ল যিমান দূৰ পাৰিলেও চবেই যুঁজিলে, চবেই কষ্ট কৰিছে, তাৰ কাৰণে আজি এইটো পৰ্যায় পাইছে। চ' পিছলৈ কোনো প্ৰচেছ আগ নেবাঢ়ে, ৰিটেন এক্সামৰ বাহিৰে ভাইভা হওক কিবা হওক এনেকুৱা ধৰণৰবিলাক প্ৰচেছ যে আগ নেবাঢ়ে, সেইকাৰণে এটা সৰুকৈ আকৌ কেছ কৰা হ'ব। হৈছে বুলি কোনো কথা নাই সেইবিলাক। যদি 7 তাৰিখৰ হেয়াৰিঙৰ ওপৰতে সকলো নিৰ্ভয়, আমি ভাবিম আমাৰ ফেভাৰত থাকক, ভগৱানৰ ওপৰত প্ৰাৰ্থনা। চ' দেখা যাব 7 তাৰিখে কি হয়। চ' সকলোৱে মনত সেইটোৱে প্ৰশ্ন, ছেকেণ্ড লিষ্ট বিচৰা নিবিচৰা সকলোৱে মনত সেইটোৱে প্ৰশ্ন। যিসকলে এক্সাম দি আহিলে, যাৰ বেয়া আছে তাহাঁতিতো ভাবি আছে আকৌ হওক। প্ৰথমতে আমাক চাপৰ্টে নকৰিছিলে, তহঁতৰ কিয় লাগে নদৌৰিছিলে আমোক। এতিয়া আকৌ তাহাঁতি কি ভাবিব, এক্সামটো আকৌ হওক, আকৌ নাম আহক। তেনেকুৱা ধৰণৰ মানুহ আছে আজিকালি। প্ৰকৃতি মানুহৰ গোটেই স্বভাৱ চৰিত্ৰ বেলেগ ধৰণৰ, যাক বুজিব নোৱাৰে। যাৰ এক্সাম ভাল হৈছে সি নিবিচাৰে, কাৰণ একেটা পৰ্যায়তে হৈ গুচি যাওক আৰু চাকৰিটো পাই গুচি যাওঁ, সেইটোৱে ভাবিব। চ' যাৰ বেয়া হৈছে সি আকৌ বিচাৰিছে, কিন্তু আগতে আমাক বিচৰা নাছিলে, আমাক উকলিঙা কৰিছিলে, তেনেকুৱা ধৰণৰ। কিন্তু আমি সেইডোখৰ পোৱাগৈ নাই। চ' ভাল লাগে এইবিলাক, মানুহক উকলিঙা কৰিব নালাগে। চ' যাক নিন্দা কৰা হৈছিলে আকৌ তাকে এতিয়া ছাপোৰ্ট কৰা হৈছে। মোৰ কথাটো হাঁহিলে সেইটো কথাই, যিখিনি মানুহ এতিয়া একদম বেয়া হৈছে সেইখিনিয়ে মানে আমাক আগতে কিমান নিন্দা কৰিছিলে, এতিয়া সেইখিনি আকৌ আমাক এতিয়া ছাপোৰ্ট কৰিব, তেনেকুৱা টকা পইচা যোগাৰ কৰি দিব কিবা, তেনেকুৱা মানুহ। সেইকাৰণে ইমান ভাল লাগে আৰু নকওঁ আৰু বেছিকৈ। চ' আপোনালোকেও আশা এৰি নিদিব, চব বিহু বুলি আৰু। চ' দেখা যাওক কি হয়। 7 তাৰিখলৈ আমি অপেক্ষা কৰিম। আৰু অসম পুলিচৰ গোটেই বস্তুটো এই ইণ্টাৰভিউটোত কি হৈছিল প্ৰথম অৱস্থাৰ পৰা শেষৰলৈকে মই এটা মানে ভিডিঅ' এটা আনিম। চ' কিমান ভাল হয় নাজানো, মই কিন্তু গোটেই বস্তুটো মই বুজাব চেষ্টা কৰিম। খুব সোনকালে মই এই ভিডিঅ'টো আপলোড কৰিম। বস্তুটো মই বনাই আছোঁ অলপকৈ, সময় পোৱা নাই গোটেই সম্পূৰ্ণ কৰিবলৈ। চ' সম্পূৰ্ণ কথাখিনি আচলতে কি হৈছিল সেই ভিডিঅ'টো মই দিবলৈ চেষ্টা কৰিম, আপোনালোকক বুজাব চেষ্টা কৰিম। সকলোৱে আমাৰ ষ্টুডেণ্টখিনিতো চবেই গম পায়। চ' মই ভাবিম সকলোৱে জানো, মা দেউতা ভাই ভগিন, এটা ভাইটি যোনেই হওক চবেই জানো। অসমৰ ইটো মূৰ পৰা ইটো মূৰলৈ চবেই বস্তুটো জনাকৈ এটা ভিডিঅ' বনাম মই ভাবিছোঁ। খুব সোনকালে এইটো ভিডিঅ' আপলোড কৰিম। চ' সকলোৱে ছাপোৰ্ট কৰিব বুলি মই আশা ৰাখিলোঁ। চ' আজিলৈ ইমানেই, থেংক ইউ।